হাঁহি হাঁহিয়ে উঠে। মই হ'ল ক'ব নাজানো আৰু শিকিছোঁ জাষ্ট অকণমান কেনেকৈনো বনায় কিনো কৰে। আজি মোৰ লগত ভিডিঅ' বনাবলৈ বা যিকোনো কথা সুধিবৰ কাৰণে দুজনমান আমাৰ সৰু সৰু মোৰ নাতিৰ লগৰে হ'ব, নাতি নহয় পিছে ভাইটি বা ভতিজা নিচিনা হ'ব, তেওঁবিলাক আহিছে। চাওকচোন, চোৱাচোন বাৰু তোমালোকে সেইজন চিনি পাইছানে? এওঁ বোলে এটা ইউটিউব চেনেল আছে, এওঁ সেইকাৰণে আহিছে মোৰ ওচৰতে কিবা এটা বোলে বনাই নিওঁ বোলে বৰ্তা আপোনাৰ লগত বনালে বোলে কিবা এটা হেৰি হয় বা ভিউজ পাওঁ বা এই বুলি আহিছে। আৰু তোমালোকে চাবা এওঁলোকৰ মোৰ চেনেলটো ৰূপক ব্লগছ বুলি আছে, আপোনালোকে চাৰ্চ কৰি চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে ঠিক আছে। আজি ৰাতিপুৱাই মই হাল বোৱা জেগাটুকুৰা আপোনালোকে চালে, চাই লৈ এইটুকুৰা উলিয়াব, এয়া দেখিছাই। মই এনেকৈ অকণমান জমনি কৰি শিকিছোঁ এওঁবিলাকৰ পৰা। তোমালোকনো কেনেকৈ ভিডিঅ'বিলাক বনাবলৈ এনেকৈ বনাওঁ, এনেকৈ কৰিলে এনেকৈ উঠে ফটো মোক শিকাইছে। আৰু মোৰ মোবাইলটোৰ বিষয়ে সবিশেষ নাজানো, তেওঁবিলাকে শিকাইছে আৰু তেওঁবিলাকৰ লগত কিছুমান ভিডিঅ' বনাম। তোমালোকে চাবা, যদি ভাল পোৱা। হাঁহি উঠিবৰ কাৰণেতো মই সদায় বনাই থাকোঁ, মইতো এনেই অন্য একো উদ্দেশ্য নাই, তোমালোকক হহুৱাই ভাল পাওঁ আৰু ময়ো নিজে হাঁহি থাকোঁ, সেইকাৰণে এই ব্লগটো বনালোঁ দেই। বাৰু ঠিক আছে ঠিক আছে ঠিক আছে, ধন্যবাদ থাকিল তোমালোকলৈ। কৃষ্ণ। চাবা ফুকন, কেনেকুৱা লাগিছে খাবলৈ? মজা টেষ্টি বনাইছে, খুৰীয়ে ধুনীয়াকৈ জানিছে বনাবলৈ, জানিছে। মাংস কেনেকুৱা পাইছা খাই? মজা মজা। হে, ভাল লাগিছে। এইয়া দেখিছেনে মাংস, আমাৰ হাঁহ কালি তেওঁ নিজে কাটিলে, নিজে কাটি বনালে, লাজতে ওপৰলৈ চাই দিয়ে, দেখিছা এই কেনেকুৱা পাইছে কি কথা নাজানো আৰু দেই। তেওঁ খাইছে, আমি ইয়াত খাই আছোঁ, কিন্তু মস্তি লাগিছে, কিন্তু মজা লাগিছে। জ্বলাও ধুনীয়া জোখত দি দিছে, খুৰীয়েকে বনাই দিছে। খা খা, এই নেমু এটুকুৰাও লৈ খা, গেছ নহয়। আৰু জলকীয়া আৰু এটা লৈ ল'বি দেই। ঠিক আছে।